Hello everyone, welcome back to our YouTube channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আমি আজি ওলালো মাছ ধৰিবলৈ। মাছ ধৰা আসল কথাটো হ'ল বিভু বেটাৰ অকণমান মনটোক আৰু অকণমান ফূৰ্তি কৰি ৰখা। বেটাৰ প্ৰথম আজি বোকাত নামিছে আৰু বেটাক দেখি মনটো সেই আগৰ দিনবোৰলৈ মনত পৰি গ'ল। কিমান যে পথাৰে পথাৰে ঘূৰি ফুৰিছিলোঁ মাছ বিচাৰি, লাগিলে মাছ পাওঁৱে বা নাপাওঁৱে, চখটো বেলেগ আছিলে। মুঠতে বোকা পানী খেলিবলৈ পালে আৰু একো নালাগে। এইফালে মাৰ লগত বিহুৱে ধুনীয়াকৈ মাছ ধৰি আছে। নাতি আৰু আইতা, নাতিনীয়েক আৰু আইতাৰ বণ্ডিংটো অলপমান বেলেগ। আপোনালোকে বাৰু এনেকৈ সৰুতে মাছ ধৰিছিলেনে? আমি পিছে ধৰিছিলোঁ আৰু সেয়ে বেটাই সেই আকৌ আগৰ দিনবোৰলৈ মনত পেলাই দিলে। তাকে দেখি ভিডিঅ' বনোৱাত লাগি গ'লো। কেমেৰামেন পিছে বেলেগহে দেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।